নমস্কাৰ বন্ধুসকল আজিৰ এই ভিডিঅ'টো এটা কটু প্ৰশ্নৰে আৰম্ভ কৰিবলৈ বিচাৰিছোঁ প্ৰশ্নটো হৈছে এইখন অসমত অসমীয়াই যদি অসমীয়া ভাষাত কথা নকয় বা কথা নাপাতে তেতিয়াহ'লে এই ভূমিখন আৰু কিমান দিনৰ বাবে অসমীয়াৰ হৈ থাকিব আজিৰ অসমত ডাঙৰ ডাঙৰ অট্টালিকা আছে ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ আছে ইণ্টাৰনেট আছে কিন্তু প্ৰশ্নটো হ'ল যে অসমীয়া ভাষা আৰু কলা সংস্কৃতি কলৈ গৈ আছে কথাখিনি আলোচনা কৰাৰ আগতে আমি এটা কথা আপোনালোক সকলোকে অৱগত কৰিব বিচাৰিছোঁ আমাৰ এই আনফিল্টাৰ্ড ট্ৰুথ চেনেলত আমি সদায় এটা নতুন নতুন টপিক বাছি ল'বলৈ চেষ্টা কৰোঁ যিকেইটা টপিকে নেকি আমাৰ অসম তথা অসমীয়া ভাষা কলা সংস্কৃতিকে আদি কৰি অসমীয়াৰ আৱেগত আচলতে কুঠাৰঘাত কৰি আহিছে এনেকুৱা ধৰণৰ যিবিলাক কথা যিবিলাক নেকি আন দহজনে স্বতঃস্ফূৰ্তভাৱে উপস্থাপন কৰিবলৈ ভয় কৰে বা যিখিনি কথা নেকি প্ৰকৃতাৰ্থত ৰিয়েলিটি সেই ৰিয়েলিটিখিনি আমাৰ পৰা লুকুৱাই ৰখা হয় সেই কথা বতৰা বা তেনেকুৱা ধৰণৰ কথা বতৰাবিলাক তেনেকুৱা ধৰণৰ টপিকবিলাক আমি বাছি ল'বলৈ চেষ্টা কৰি আহিছোঁ আৰু ভৱিষ্যতেও কৰি যাম তো আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'ত আমি কথা পাতিম অসমীয়া ভাষা কলা সংস্কৃতি আৰু অৱনতি ইয়াৰ বাবে দোষী কোন প্ৰকৃততে আজি বহু অসমীয়া শিশুৱে ইংৰাজীত কথা পাতে বহুতেই হিন্দীত গান শুনে আৰু বহুতে কয় যে অসমীয়াত কথা পাতি কি লাভ আমাক স্কুল কলেজবিলাকতো শিকোৱা হৈছে যে ইংৰাজী নহ'লে ভৱিষ্যত বা ফিউচাৰটো আমাৰ সকলোৰে অন্ধকাৰ হ'বলৈ গৈ আছে ঠিক তেনেধৰণে আমাৰ ঘৰবিলাকত অভিভাৱকসকলেও কোৱা আৰম্ভ কৰিছে যে অসমীয়া শিকি কি লাভ বা অসমীয়া ভাষা বা অসমীয়াৰ যিবিলাক সাম্য জ্ঞান সেইবিলাক লৈ লাভ কি কাৰণ বৰ্তমান সময়ত সকলোৱে ইংৰাজী নহ'লে কোনো ক্ষেত্ৰতে কাম নাই আচলতে এই যিখিনি কথা বতৰা বা এনেকুৱা ধৰণৰ যিবিলাক কথা বাৰ্তা এই কথা বাৰ্তাবিলাকৰ পৰাই আৰম্ভ হয় অসমীয়া ভাষাৰ অৱনতি এতিয়া বহুতে কয় যে অসমীয়া ভাষানো কি ভাষা মানে কেৱল মাত্ৰ এটা শব্দ নহয় ভাষা মানে হৈছে ইতিহাস ভাষা মানে হৈছে চিন্তা কৰাৰ এটা ধৰণ বা ধাৰণা ভাষা মানে হৈছে এটা জাতিৰ আত্মা যি জাতিয়ে প্ৰকৃততে নিজৰ ভাষাটো ক'বলৈ লাজ পায় সেই জাতিয়ে নিজৰ অস্তিত্বও অতি সহজে হেৰুৱায় অসমীয়া ভাষাৰ সমান্তৰালভাৱে আজি অসমীয়া সংস্কৃতিবিলাকতো এটা বেলেগ ধৰণৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে আজিৰ সময়ত যদি আপোনালোকে চাই আমাৰ সংস্কৃতিবিলাকৰ ক্ষেত্ৰত বিহু এতিয়া বিহুৰ কথা যদি ক'বলৈ যাওঁ বিহু মানে হৈছে আজিৰ দিনত এটা ষ্টেজ প্ৰগ্ৰেম বা ষ্টেজ শ্ব' গামোচাৰ কথা যদি আমি ক'বলৈ যাওঁ গামোচা মানে হৈছে একোটা কেৱল মাত্ৰ ফটোৰ ছেশ্যন আৰু এই যিবিলাক আমাৰ সাংস্কৃতিক সন্ধিয়া বা সংস্কৃতিৰ যিবিলাক আচলতে উৎসৱ সেই উৎসৱবিলাক পৰিণত হৈছে একোটা ডাঙৰ ধুমধামেৰে পতা ইভেণ্টলৈ কিন্তু সংস্কৃতি মানে প্ৰকৃততে জানো এনেকুৱা ধৰণৰ ডাঙৰ ইভেণ্ট হয় প্ৰকৃতাৰ্থত সংস্কৃতি মানে কি সংস্কৃতি মানে হৈছে দৈনন্দিন জীৱন সংস্কৃতি মানে হৈছে আচৰণ আমাৰ সংস্কৃতি মানে হৈছে চিন্তা এতিয়া প্ৰকৃতাৰ্থত যদি আমি সকলোৱে চিন্তা চৰ্চা কৰি চাওঁ বৰ্তমান সময়ত সকলোবিলাক আমাৰ সংস্কৃতিবিলাক উৎসৱলৈ পৰিণত হৈ কেৱল মাত্ৰ উৎসৱতে সীমাবদ্ধ হৈ পৰিছে এতিয়া যিকোনো এটা সংস্কৃতি যেতিয়া কেৱল মাত্ৰ উৎসৱতে সীমাবদ্ধ হৈ থাকে তেতিয়া সেই সংস্কৃতি খুব সোনকালে অৱনতি ঘটে আৰু সেই সংস্কৃতি খুব কম দিনৰ বাবেহে সেই জাতিটোৰ বা সেই সংস্কৃতিটোৰ এটা আচলতে চিনাকি বা পৰিচিত উৎসৱ হৈ থাকে এতিয়া এই যে অসমীয়া ভাষাটো শেষ হৈ গৈছে এই ক্ষেত্ৰত আমি বহুতে বিভিন্ন ধৰণেৰে অন্যান্য বিষয়বিলাকক দুখ দিওঁ কিন্তু আপোনালোকে কেতিয়াবা নিজক প্ৰশ্ন কৰি চাইছেনে একবাৰ নিজক প্ৰশ্ন কৰকচোন আমি অসমীয়া ভাষাটো কিমান ব্যৱহাৰ কৰিছোঁ বা কিমানজনে সঠিক অৰ্থত ব্যৱহাৰ কৰি আছোঁ আজি যদি আপোনালোকে চাবলৈ যায় আমাৰ প্ৰত্যেক অভিভাৱকে সন্তানবিলাকক অসমীয়া ভাষাৰ বিপৰীতে ইংৰাজী ক'বলৈ শিকালে আগতে এই ক্ষেত্ৰত যদি মই এটা সহজভাৱে উদাহৰণ দিবলৈ যাওঁ পূৰ্বে যেনেদৰে অসমীয়া মানুহবিলাকে মাক দেউতাকক আই পিতাই বুলি মাতিবলৈ শিকাইছিল ঠিক তেনেদৰে বৰ্তমান সময়ত পাপা আৰু মামী বুলিহে ক'লেহে যেন আমাৰ উশাহটো ঘূৰি আহে তেনেকুৱা ধৰণৰ এটা পৰিৱেশলৈ ৰূপান্তৰিত কৰা হৈছে আমাৰ শিশুবিলাকৰ মেণ্টেলিটি অথবা মন মগজুত ইংৰাজী ভৰাই দিয়া হৈছে ঠিক তেনেদৰে আমি যিবিলাক ডিজিটেল প্লেটফৰ্ম আমি ব্যৱহাৰ কৰি আছোঁ ডিজিটেল সামাজিক মাধ্যম ব্যৱহাৰ কৰি আছোঁ তাত আমি অসমীয়া ভাষাটোৰ কাৰণে আমি কিমানজনে কিবা নহয় কিবা পদক্ষেপ লৈছোঁ এই ক্ষেত্ৰত চৰকাৰখনক বা বিভিন্ন ধৰণে অন্যান্য জাতি জনগোষ্ঠীৰ মানুহ হওক বা বিভিন্ন প্ৰকাৰে অন্যান্য বিষয়বিলাকত অন্যক দুখ দিয়াটো আমি সকলোৱে জানো কিন্তু আমি নিজৰ দুখবিলাক কেতিয়াও বুজি নাপাওঁ নিজৰ দুখবিলাক কেতিয়াও নাচাওঁ গতিকে আমি কি কৰিছোঁ তাত কিন্তু এটা ডাঙৰ প্ৰশ্ন লুকাই আছে বৰ্তমান সময়ত ভাষা আৰু ডিজিটেল যুগৰ যিটো এটা সম্বন্ধ এই সম্বন্ধত যদি ক'বলৈ যাওঁ বহুত এটা ডাঙৰ প্ৰভাৱ আছে বৰ্তমান সময়ত সকলো ডিজিটেলাইজ হৈ গৈছে আপোনালোকে জানে বৰ্তমান সময়ত ইউটিউব ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ AI-কে আদি কৰি পডকাষ্ট বৰ্তমান সময়ত চবচে বেছি চলা এটা বস্তু হৈছে পডকাষ্ট আমাৰ ইউটিউব ফেচবুক খুলিবই নোৱাৰি পডকাষ্ট এতিয়া কথাটো হ'ল আমি এই যে ইউটিউব ইনষ্টাগ্ৰাম ফেচবুক AI বা পডকাষ্টসমূহ ব্যৱহাৰ কৰিছোঁ তাত আমি অসমীয়া ভাষাৰ প্ৰয়োগ কেনেধৰণে কৰিছোঁ বা কিমান প্ৰয়োগ কৰিছোঁ সেইটো এটা ডাঙৰ প্ৰশ্ন কাৰণ আমি যদি এই ঠাইসমূহত যদি অসমীয়া ভাষা ব্যৱহাৰ নকৰোঁ বা অসমীয়া ভাষাৰ যদি প্ৰয়োগ নকৰোঁ
তেতিয়াহ'লে আমাৰ নতুন প্ৰজন্ম অথবা ভৱিষ্যত প্ৰজন্মই শিকিব ক'ত, কাক দেখি পেলাই অসমীয়া ক'বলৈ শিকিব বা অসমীয়াৰ শব্দৰ প্ৰয়োগ কেনেদৰে শিকিব, এই বিষয়টো কিন্তু অতিকৈ ভাবিবলগীয়া আৰু চিন্তা কৰিবলগীয়া এটা বিষয়। সদায় এটা কথা মনত ৰাখিব যে ভাষা এটা ব্যৱহাৰৰ যোগেদিহে জীয়াই থাকে। সেই ভাষাটোৰ ওপৰত কেৱল মাত্ৰ এখন আইন বনাই থ'লেই বা তেনেকুৱা ধৰণৰ বস্তুবিলাক বনাই থ'লেই ভাষা জীয়াই নাথাকে। ভাষাটোক ব্যৱহাৰ কৰিব লাগিব আৰু ব্যৱহাৰ কৰিবলৈ শিকাব লাগিব নতুন প্ৰজন্মক। এতিয়া এই ক্ষেত্ৰত বহুতেই কয় যে ইয়াৰ সমাধান আছে জানো, ইয়াৰ সমাধান নাই, কাৰণ বৰ্তমান সময়ত ইংৰাজীয়ে সকলোবোৰ। কিন্তু আমি যদি সকলোৱে সদিচ্ছাস কৰোঁ তেতিয়াহ'লে নিশ্চয় কিবা নহয় কিবা যদি প্ৰশ্ন আছে তাৰ কিবা নহয় কিবা সমাধান আছে। আৰু এই বিষয়টোতো এটা ডাঙৰ সমাধান নিশ্চয়কৈ আছে। এই ক্ষেত্ৰত যদি মই ব্যক্তিগতভাৱে ক'বলৈ যাওঁ, এই ক্ষেত্ৰত আমি কি কৰিব লাগিব, ভাষাটো যদি আমি জীয়াই ৰাখিবলৈ হয় তেতিয়াহ'লে আমি সততে আমি অসমীয়াত কথা বতৰা পাতিব লাগিব, অসমীয়া শব্দবিলাকৰ সঠিক প্ৰয়োগ শিকিব লাগিব, তাৰ অৰ্থ আমি বুজি পাব লাগিব। আৰু আমাৰ যি নতুন প্ৰজন্ম, এই নতুন প্ৰজন্মক আমি মামী পাপাৰ সলনি আই পিতাইৰ দৰে শব্দ ব্যৱহাৰ কৰাই, অথবা এইটো কথাই ক'ব বিচাৰিছোঁ যে অসমীয়া ভাষাটোক লৈ গৰ্বিত অনুভৱ কৰাব লাগিব নতুন প্ৰজন্মক। তেতিয়া নিশ্চিতভাৱে সেই নতুন প্ৰজন্মই অসমীয়া ভাষাটোক আগুৱাই লৈ যাব। আৰু ডিজিটেল প্লেটফৰ্মসমূহত আমি ইংলিছ প্ৰয়োগ কৰিব লাগিব, কিন্তু তাৰ সমান্তৰালভাৱে আমি অসমীয়া মাধ্যমটোক বা অসমীয়া ভাষাটোক অধিকভাৱে গুৰুত্ব দি আগবঢ়াই লৈ যাব লাগিব। আৰু এটা কথা কি হৈছে, বৰ্তমান সময়ত আমি সকলোৱে মডাৰ্ণ হৈ পৰিছোঁ। ডিজিটেল যুগত আচলতে আমি সকলোৱে ডিজিটেল নাইবা মডাৰ্ণ হৈ পৰিছোঁ। এতিয়া মডাৰ্ণ হ'ব লাগে, কিন্তু আমি নিজৰ শিপাডাল পাহৰিব নালাগে। এই কথাটো আমি সকলোৱে মনত ৰখা উচিত। বন্ধুসকল, আজিও অসমীয়া ভাষা জীয়াই আছে, কিন্তু প্ৰশ্নটো হ'ল যে আমি অসমীয়া ভাষাটো জীয়াই ৰাখিব পাৰিম নে নোৱাৰিম। আমি নতুন প্ৰজন্মক অসমীয়া ভাষাটোৰ বিষয়ে কিবা নহয় কিবা এটা আগবঢ়াই থৈ যাব পাৰিম নে নোৱাৰিম, তাত আচলতে এটা ডাঙৰ প্ৰশ্ন হয়। আৰু আপোনালোকেও এই কথাটো ভাবিবলৈ হ'ল, এই কথাবিলাকৰ ওপৰত জাগ্ৰত হ'বলৈ হ'ল, কাৰণ বৰ্তমান সময় যিটো হৈছে সকলোৱে মডাৰ্ণ হৈ পৰিছে। আমাৰ ল'ৰা ছোৱালীবিলাক বৰ্তমান সময়ত মডাৰ্ণ হৈ গৈছে। আজি আপোনালোকে চাওক, যদি আমি অসমীয়াৰ নিজৰ ভাষাটো, নিজৰ কলা সংস্কৃতিবিলাক যদি আমি আঁকোৱালি নাৰাখোঁ, তেতিয়াহ'লে অসমীয়া যে অস্তিত্বৰ সংকটত আজি ভুগিব লগা হৈছে। আৰু ভৱিষ্যতে নতুন প্ৰজন্মই যদি অসমীয়া ভাষা কি বস্তু বুজি নাপাব, ইতিহাসতে মাত্ৰ পঢ়িবলৈ পাব, তেতিয়াহ'লে অসমীয়া যে এটা জাতি আছিলে বুলি ইতিহাসত লিখাহে থাকিব, অসমীয়া ভাষা কলা সংস্কৃতি সকলো ফালৰ পৰা নিশেষ হৈ যাব। গতিকে আজিৰ এই ভিডিঅ'টোত যদি আপোনালোকেও এই কথাখিনি ভাবিবলৈ বাধ্য হৈছে বা এই কথাবিলাক হয় বুলি আপোনালোকে ভাবিছে, সঠিক অৰ্থত এটা সঁচা কথা আপোনালোকৰ সন্মুখত উপস্থাপন কৰিছোঁ বুলি ভাবিছে, তেতিয়াহ'লে এটা লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব অথবা ফ'ল' কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আমি প্ৰত্যেকজন, বৰ্তমান সময়ত জানে সকলোৱে মানে ছ'চিয়েল মিডিয়া চলাই আছে বা সকলোৱে ছ'চিয়েল মিডিয়াত আমি দিনটো মানে সোমাই থাকোঁ। গতিকে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীৰ মাজত যাতে এই তথ্যবিলাক বা এই উপস্থাপনবিলাক যাতে গৈ পায়, অসমীয়া ভাষাটোৰ সঠিক প্ৰয়োগ বা অসমীয়া ভাষাটো নহ'লে যে আমি জীয়াই থাকিব নোৱাৰোঁ, আমাৰ কলা সংস্কৃতি নহ'লে যে অসমীয়া জাতিটো জীয়াই থাকিব নোৱাৰে, এই বাৰ্তাবিলাক পোৱাত যাতে সহায় হয়, তাৰ কাৰণে আপোনালোক সকলোৱে এটা শ্বেয়াৰ কৰি দিব। অসমীয়া ভাষা আৰু কলা সংস্কৃতি বচাবলৈ হ'লে আমি সকলোৱে নিজৰ নিজৰ চিন্তা চৰ্চা সলনি কৰিব লাগিব, সলাব লাগিব। আৰু আমি প্ৰত্যেকেই নতুন প্ৰজন্মৰ যিসকল লোক আছে, সেই লোকসকলক আমি জগাই তুলিব লাগিব, অসমীয়া ভাষাৰ প্ৰতি তেখেতলোকক গৰ্বিত কৰি তুলিব লাগিব।